ছাবস্ক্ৰাইব কৰক VSS আছাম চেনেলটো আৰু সকলোবোৰ নটিফিকেশ্যন লাভ কৰিবলৈ কাষতে থকা ঘণ্টা বটনটো লাহেকৈ টিপি দিয়ক। ও দীপের হল ইতিয়ালৈকে পুৱা চাহে খাৱা নাই মানিবা দীপের ভাতো খালা ও চাহ কাপ নেদাই কিয়ে লাভ কেৱল খাওঁকে মৰিব কাম বন হেৰি একো ধান্দা নাই। এই মৰাণ নহতি কোনে কাম নকৰে কামত ধৰি মই হাগবে সোমাই নাপাওঁ। থাক আপোনাৰ লিখেডাল থাক এতিয়া এই মনাখানাৰ লিখান ন বজাৰৰ পৰা আহক আহি কাঠি পেলা। হা কোনে কাঠি পেলাকে চাওঁ কোনি চালা চাহখানি ল'ব সি আহিব পাৰলাক নহয়। হেই কোনো অহা নাই মই বিহুৰ কথা কৈছো মাক বিহু আহি কাঠি পেলা হিচাপ আছে নাই আপোনাৰ? ও তই বিহুৰ কথা কৈছে ঐ তই বুৰ্বক না কি এই বিহুৰ সময়ত বিহু নাই কি দুৰ্গা পূজা আহিব নেকি তই মানুহ মাৰবি হ'ব ডাঙৰ লিখা মাৰিব নালাগে বিহুৰ সময়ত বিহু আহে বুলি ময়ো জানো কিন্তু বিহুৰ সময়ত কেতিয়া আহে আপুনি জানেনে? কিয় নাজানো জানো যেতিয়া তহঁতে 4-5 মোনা আৰু কুস্তি হেন দীঘল দি চাকো খান দি বজাৰক যাবা দিবি তেতিয়াই বিহুৰ সময় আহে। হ'ব যা এতিয়া লিখা মাৰি থাকিব নালাগে লিখা মাৰি থাকাতে এবাৰে বজাৰে ভাঙব। দি লিচখান আৰু মোনা খান দি ঐ কি এখন লিচ নে আৰু এতিয়া গামছা হ'ব ঠাট্টা কৰিব নালাগে নিজেতো আকৌ হিচাপ কৰি নানাই মই হিচাপ কৰি দিছো। চাওঁ কি লিখছিয়া তই হিচাপ কৰি নাৰিকেল 5 যোৰা তই কি গোটাই ৰাজ্যখনেৰে বিহু পাতবি নেকি নে মিঠে 15 কিলো তই কাৰোবাৰ বিয়া পাতিছা নেকি চেনি 8 কিলো লগতে এটা নৱৰত্ন তেলৰ বটাৰো লিখি নিদিলি কিয়া বজাৰত মোৰ ঘূৰিলি তেল পানী ল'ব পাৰিলি হৈ। দে হ'ব দে বাকীখিনি বজাৰতে চাম দে ইয়াতে চাই থাকিলি হাফ ফেলে মৰিব লাগিব বজাই যাই পাবা নহয়। হৰে খুৰা আহক বহক বোলো শুনছ হৰেণ দিনটো ঘৰত সোমাই থাকিব নোৱাৰি সেইকাৰণে ভাবিলো কি অলপ বজাৰৰ পৰাই আহোঁ। বরের পয়ে গাজা কে মারে দাদা বউ কেঁকে রেসিয়েন বাও হেই কি কোৱা তুমি হৰেণ এটা কথা কওঁ শুনা তিৰিৰ তলত চলা মানুহ মই নহয় দে তিৰি কিবা কেংকেং হয় ভাবো এটাই ধমকি দিম তিৰি থৰথৰে কপে ধৰে কতি মূল্য আপনার মুখ নমরে কি ক'লা তুমি মোক নহয় মানে বৌয়ে সেনেকে কয় নেকি এইগিলা কথা কলি কোনি হে কোন বৈ হে হৰে তোমাক মই আগতে কোৱা নাই তিৰিৰ হুচুং মই নহয় দে সেইগিলা বাদ দে এই নাৰকেলৰ যোৰা কিমানকে বেছি আছ ক 250 বেছি আছো নাই 240 টাকা কৰি দিব যাক আৰু তুমি নাৰকেল বেছি আছ নে কিবা হাতী চাতি বেছি আছ 80 টকা দেও দা একযোৰা দে কিনো কয় দাদা আপনি নারকেল নিবে নালগে যাক বজাৰৰ পৰা 2 কেজি মূলা লৈ যাক 80 টকা দি ভালকে চুৰকিব চেনিৰ লগত ভালকে সানি লাৰু বনাব ময়ো যাই আছো যাক বিহু খাবা আপোনাৰ লগত তাকে। নমস্কাৰ আমাৰ এই ভিডিঅ'টো চাই থকা সমূহ সদস্যলৈ আমাৰ VSS আছাম চেনেলটিৰ তৰফৰ পৰা অসমীয়াৰ ভোগাল বিহু ভোগালীৰ বহুতো শুভকামনা জনালোঁ। আশা কৰিছোঁ বিহুটো ভালে ভালে পাৰ হওক আনন্দ উৎসৱৰ মাজেদি না কি কয় দাদা আপুনি কিবা অলপ কওক। পৰিয়ালৰ সকলোৱে মিলি উৰুকাৰ সাজ ভালদৰে আনন্দ স্ফূৰ্তিৰে খাওঁ না কি হ'ব দে না কি হ'ব দিয়ক শুনছ হৰেণক লৈকে 1 কাপ চাহ আনা হা
নাৰিকলৰ লাৰু দিবা তাত দুটাই দিবা তাত দোকানৰ পৰা আনিছিলা নাৰিকল 80 টকীয়া